সো ফ্ৰেণ্ডছ মই ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ টেকনিকেল আছাম ইউটিউবলৈ মই প্ৰণৱ দত্ত আহক আজি মই আজি আপোনালোকৰ এণ্ড্ৰইড টিপছ এণ্ড ট্ৰিক্স শিকাবলৈ আহিছোঁ কিছুমান টিপছ শিকাম সেই টিপছ যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ বেংকত যোনবোৰ এপ্লিকেশ্যন ৰান হৈ আছে যোনবোৰ নেট খোৱা এপ্লিকেশ্যন ৰান হৈ আছে সেই বেকগ্ৰাউণ্ডৰ ৰান হৈ থকা এপ্লিকেশ্যনবোৰ ষ্টপ কৰিব পাৰিব আহক ভিডিঅ'টো লাষ্টলৈকে চাওক অলপ স্কিপ নকৰিব স্কিপ কৰা যদি স্কিপ কৰে তেনেহ'লে আপুনি বুজি পাব মই কৈ থাকোঁ सिम्पल आपलोके मोर चैनल सब्सक्राइब करो भिडिओ लाइक करो शेयर करो आइकन बेल दबाई দিব তাৰ কৈছো এই এপ্লিকেশনটো কাৰণ আপোনালোক যাব লাগিব প্লে ষ্ট'ৰ গৈ দেখিব appshut যোনটো এপ্লিকেশন আছে সেই এপ্লিকেশনটো সাৰ্চ কৰিবলৈ জাস্ট সিম্পল ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈছে এপ্লিকেশনটো অন কৰিব অন কৰাৰ পিছত দেখিব এনেকুৱা এখন ইন্টাৰফেস অন কৰাৰ লগে লগে তলত দেখিব এটা কটা চিন আছে সেই কটা চিনটো ক্লিক কৰি দিব ক্লিক কৰা আগৰ ওপৰত যোনটো ডট আছে সেই ডটবোৰ টিপিব লাগিব একেচাতে টিপি থৈ দিও আপোনালোকে জাস্ট আপোনালোকৰ ওপৰত যিমান 10 টিপি দিও সোটা সেটিং হ'ব সোটা সেটিংত টিপি দিও সোটা সেটিংটো অহাৰ লগে লগে দেখিবা এপছৰ যোনটো সেকেন্ড আছে এটা অপচন সেই সেকেন্ড টিপি জাস্ট অন কৰি দিও অফ আছে যোনটো অপচনটো সেইটো অন কৰি পেলাই ওকে কৰক ওকে কৰি পেলাই আপোনালোকে দেখিব যে ইয়াৰ ওপৰত ডট আছে সেই ডটটো অন কৰি দিব ডটটো অন কৰাৰ লগে লগে দেখিব সকলো চিলেক্ট হৈছে ডটটো অন কৰিছে যোনটো তলত ক্ৰছ চিন আছে ক্ৰছ চিনটো টিপি দিব লাগিব যাতে সেইটো ডাউনলোড কৰা আছে এনেকৈ অপচনবোৰ হালকে ডট টিপিব তাৰপিছত মই দেখুৱাই আছো কেনেকৈ কি কৰিব লাগে ডট টিপি দিব ডট টিপাৰ পিছত দিব কটা চিহ্ন টিপি দিব সিম্পল কটা চিহ্নটো টিপি দিব কটা চিহ্ন টিপি লাগে যোনবোৰ অদৰকাৰী এপ্লিকেশ্যন চলি আছে আপোনাৰ নেট খাই আছে মোবাইল হেঙাই আছে মোবাইল গৰম কৰি আছে বা যিকোনো কৰি আছে এপ্লিকেশ্যন সকলো ঠিক হৈ গুচি যাব এতিয়া হৈ গৈছে ঠিক আৰু চেনেল সাবস্ক্ৰাইব কৰিব ভিডিঅ লাইক কৰিব আৰু এনেকুৱা এপ্লিকেশ্যন বা এনেকুৱা এণ্ড্ৰইড টিপছ এণ্ড ট্ৰিক্স লৈ আহি আছো মই প্ৰণৱ দত্ত ধন্যবাদ